চাপোহনি দেখি আধাক মই হওঁ আনন্দী। আয়ৈ দেহি ইমান মৰম লগাকৈ পৰম ব্ৰহ্ম ভগৱন্তই ভকতক কৈছে যে হেৰ সখা মোৰ নাম গুণৰ কথা কোনোবাই যদি গোপন ভাবি ওলয় সেইজন ভকতৰ ওচৰলৈ মই বৰ আঠে বেঠে হেঁপাহেৰে যাওঁ আৰু সেইজন ভকতক চাই মই সুখী হওঁ। এই বুলি পৰম ব্ৰহ্ম ভগৱন্তই গীতা শাস্ত্ৰত অৰ্জুনক কোৱাৰ চলেৰে আমালৈ কৈছে। তেনেকুৱা একোজন ভকত, তেনেকুৱা এগৰাকী আই মাতৃ আপুনি বহু বাট কৰি বাই ষাঠি ধন খৰচ কৰি কাই কষ্টৰ মাজেৰে আপোনালোকে এই স্থানলৈ আহিছে। সকলোৰে এটাই মাথো আশা মোৰ স্বচক্ষুৰে মই ভকত দৰ্শন কৰিম। অ পাৱ দুই দিলা তীৰ্থ কৰোঁ কগমন চকু সামান্য অপৰাধিকাৰ বাবে খন্তেক সময় পিছতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধ্বজা উত্তোলন কৰিব। এই ধৰ্মধ্বজাৰ প্ৰাকখনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱ সংগঠন কেন্দ্ৰীয় সেৱা বাহিনীৰ সেৱক সেৱিকাসকলে মানৱ শৃংখলৰ জৰিয়তে সমগ্ৰ এই সমন্বয় ক্ষেত্ৰৰ পৰিৱেশ শৃংখলিত ৰূপ দিবৰ কাৰণে চেষ্টা কৰা হৈছে। এই সমস্ত কাৰ্য আগবঢ়াই নিয়াৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জিলা শাখাৰ লগতে আমাৰ শুভাকাংক্ষী বাপ বান্ধৱ আই মাতৃ সমস্তৰ পৰা আমি আন্তৰিকতাৰে সহযোগিতা কামনা কৰিছোঁ। এখন সুশৃংখলিত অধিৱেশন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰতিজন ভকত বৈষ্ণৱ বাপ বান্ধৱ আই মাতৃ শুভাকাংক্ষী ৰাইজ বাহিনীৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিধান নিবেদন কৰিছোঁ। আমি সংবাদকৰ্মীসকলৰ প্ৰতি অতি বিনম্ৰতাৰে সেৱা জনাওঁ। যিহেতু ভাগৱত ভ্ৰমণৰ প্ৰাকখনত মহামান্য অপৰাধিকাৰ বাবে ভাগৱত হীৰকলোত ভাগৱত জানক স্থাপন কৰিবলৈ যাব। সেই মুহূৰ্তত কেন্দ্ৰীয় সেৱা বাহিনীৰ কৰপূতে কেন্দ্ৰীয় সেৱা বাহিনীৰ তৰফৰ পৰা বিনম্ৰতাৰে সেৱা জনালোঁ। কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ। আমি মাইক্ৰফোন মন বাবলৈ পুনৰবাৰ অৰ্পণ কৰিছোঁ। কৃষ্ণ কৃষ্ণ।
Hello, testing, hello. One. আৰু আজি আমি সেইষাৰ নামকে সকলোৱে মুখৰিত কৰোঁ আহক মই যাওঁ বৈকুণ্ঠলৈ